হেল্ল' বন্ধুসকল, মোৰ ইউটিউব চেনেল ইম্পৰ্টেণ্ট আড্ডালৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আমি শিৱসাগৰ গৈছিলোঁ আৰু এয়া আপোনালোকে দেখিছে শিৱসাগৰৰ শিৱদৌল। আৰু এই শিৱদৌলৰ অকণমান দৃশ্য আমি ধৰি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু আপোনালোকক এয়া দেখাই আছোঁ শিৱসাগৰৰ শিৱদৌল। আৰু যিহেতু মোবাইলত কৰাৰ কাৰণে ভিডিঅ'টো লৰি আছে। আৰু এয়া আপোনালোকে দেখিছে শিৱসাগৰৰ বৰপুখুৰীৰ পাৰ। এনেই অকণমান দেখালোঁ আপোনালোকক। আৰু এয়া হৈছে কাৰেংঘৰ, আৰু কাৰেংঘৰ তলৰ পৰা ওপৰলৈকে গোটেই সম্পূৰ্ণ দেখুৱাবলৈ আমি সক্ষম হোৱা নাই, তথাপিতো অকণমান আৰু সৰু ক্ষুদ্ৰ প্ৰচেষ্টা এটি কৰিছোঁ। এয়া আপোনালোকে ছিকিউৰিটি গাৰ্ডে ডিউটি কৰি আছে দেখিছে। আৰু এইবিলাক চব ইমান বছৰ পুৰণি যদিও দেখিছে আপোনালোকে কিমান ষ্ট্ৰং হৈ আছে। দেখিছে কি সুন্দৰ ওপৰৰ পৰা আচলতে ভাল লাগে। আৰু ওপৰলৈ যাবলৈ নিদিলে, আৰু ওপৰলৈ যাবলৈ দিয়া হ'লে ভাল লাগিলে, গতিকে এলাও নাই বুলি ক'লে। আৰু ইয়াৰ তলত দেখিছে মানুহবিলাকে কাৰেংঘৰ চাব আহিছে। বহুত দূৰৰ পৰা আহে মানুহবিলাক, বহুত দূৰৰ পৰাও আহিছে। আৰু এনেই আৰু অকণমান ল'বলৈ চেষ্টা কৰিছিলোঁ। কেমেৰা দেখুৱাইছোঁ অকণমান